Hello guys, welcome back to my YouTube channel. মই সবনালি আজি আপোনালোকৰ বাবে লৈ আহিছো এজো হাতেৰে কৰা মেখেলা চাদৰ সো চাও হক আমি মেখেলা চাদৰটো কি দৰে কেনেকৈ কি স্লাইৰে কৰিছো মই yellow, green and black সূতা লৈ পিনে তিনিটা বেজি লৈছো আৰু এতিয়া প্ৰথমতে আমি ফুলৰ ঠাৰিডাল green color সূতাৰে বনাই লম। এতিয়া মই গ্ৰীণ কালাৰে ফুলৰ পাতটো ভৰ্তি চিলাই দি বনাই ল'ম। ফুলপাহ মই ব্লেক কালাৰ সূতাৰে ভৰ্তি চিলাই কৰিম। মোৰ চিলাই কৰা হৈ গৈছে, গতিকে চাওঁ হওক মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে। এয়া চাদৰখন লৈছো মই পিংক কালাৰ, এখন সূতা চাদৰ হয়, সৰু সৰু ঘৰ ঘৰ লগা সূতা চাদৰ বুলি ক'লে যেহেতু চবে চিনি পায়। আৰু ইয়াত মই ফুল বনাইছো ব্লেক আৰু য়েল্লো কালাৰ ফুল, ব্লেক ফুলৰ মাজত সৰু য়েল্লো গুটি দিছো আৰু য়েল্লো ফুলৰ মাজত ব্লেক কালাৰ আৰু এইটো এংকো গুটি দি কৰা হৈছে লতা ফুলটো। এইটো পাতটো গ্ৰীণ কালাৰটো ফলা ঊল সৰু ঊলটো দি কৰা হৈছে আৰু আগটোত পাঁচটা ফুল দিছো। এইটো আগটো চাদৰ আগ আৰু পটিটোত সৰু সৰু বুটা দি গোটেই লাইনটো দিয়া হৈছে, তেনেকৈ এইটো চাইডেও দিয়া আছে। আৰু মেখেলাখন লৈছো মই ব্লেক কালাৰ মেখেলাখনত মই পিংক আৰু য়েল্লো ফুল দিছো, যেহেতু পিংক কালাৰ চাদৰটোৰ কাৰণে পিংক কালাৰ ফুল আৰু চাদৰত ব্লেক কালাৰ ফুল, মেখেলাখন ব্লেক কালাৰ কাৰণে তেতিয়া ধুনীয়াকৈ মিলি যায়। আৰু একেই চিলাই হয়, এইটো ভৰ্তি চিলাই, ইয়াতো একেই কৰিছোঁ। মেখেলাখনৰ ওপৰত সৰু সৰু বুটা দিছোঁ, এইটো মেখেলাখনৰ আগটো। এই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি মোক জনাব, যাতে মই আগলৈও আৰু ধুনীয়া ধুনীয়া মেখেলা চাদৰ আপোনালোকক দেখাব পাৰোঁ। আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।